তো হাই হেল্ল' আৰু নমস্তে ফ্ৰেণ্ডছ, মই কৌশিক আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল আই লাভ ডগছ ইন এছামিছলৈ। ফ্ৰেণ্ডছ, কুকুৰ আমি সকলোৱে ভাল পাওঁ আৰু কুকুৰ আমি সকলোৱে এটা এটা ঘৰত পুহিব বিচাৰোঁ। কিছুমানে কুকুৰটো হয়তো ষ্টেটাছ চিম্বলত পুহিব বিচাৰে। আমাৰো বহুত বন্ধুসকল আছে যিবিলাকে ষ্টেটাছ চিম্বলত পুহিব বিচাৰে। ভাল বেয়া নহয়, ষ্টেটাছ চিম্বলত কুকুৰ পোহা মানে অলপমান এইটো কুকুৰটো কি হৈ যায়, অলপমান দামী হৈ যায় আৰু তেতিয়াহে ষ্টেটাছটো আহিব। যেনেকুৱা ধৰণৰ ছাপ'জ ধৰক আপোনাৰ এতিয়া জাৰ্মান চেফাৰ্ড পুহিলে আপোনাৰ এইটো ষ্টেটাছ চিম্বলত পৰে। তেনেকুৱা এটা কথা। ৰটুইলাৰ কোনোবাই পোহে ষ্টেটাছ চিম্বলত পৰে, কিন্তু এনেকুৱা কিছুমান মানুহ আছে আৰু বহুত কুকুৰ আছে যিবিলাক ষ্টেটাছ চিম্বলত পোহে। আৰু এনেকুৱা কিছুমান মানুহ আছে যিবিলাক মোৰ নিচিনা যে অকল চিম্পেথি আৰু এটা কুকুৰ পোহাটো এটা চখ হয়। কুকুৰ ভাল পায়, কুকুৰ পোহাটো এটা চখ হিচাপে বহুতে কুকুৰ পোহে। তাৰ ভিতৰত বহুত কুকুৰ থাকিব পাৰে তেনেকুৱা ধৰণৰ আপোনাৰ জাৰ্মান চেফাৰ্ড, লেব্ৰাডৰ, ইণ্ডিয়ান স্পিটছ আৰু ইণ্ডিয়ান মাষ্টিফ, বহুত ধৰণৰ যি ধৰণৰ কুকুৰ মানুহে পুহিব বিচাৰে। কিন্তু মই কওঁ কি কুকুৰ পোহাৰ ক্ষেত্ৰত আচলতে যদি কুকুৰ পুহিব বিচাৰে মানুহে চখৰ কাৰণে ব্ৰীড পুহিব লাগে। কিন্তু ব্ৰীড পুহিলেও বা যি নুপুহিলেও কিন্তু এটা হ'লেও আমাৰ এই যে ৰাস্তাত যে ঘূৰি থাকে কুকুৰ, তাৰমানে ষ্ট্ৰেট ডগছ, যিবিলাক আমাৰ ৰাস্তাৰ কুকুৰ, অতন্দ্ৰ প্ৰহৰী, সেইবিলাকে হ'ল কিন্তু আমাৰ অতন্দ্ৰ প্ৰহৰী, যিবিলাক আমাৰ ৰাতিও আমাৰ ৰাস্তাত ঘূৰি থাকে আৰু আমাক সদায় চিকিউৰিটি গাৰ্ডৰ নিচিনা কাম কৰি থাকে। কোনোবা দেখিলে ৰাতি অঞ্জান মানুহ বা অচিনাকি মানুহ ভুকে নে নুভুকে, সিহঁতে ভুকে তেনেকুৱা। কিন্তু ঘৰত থাকিলে ভাবি চাব বন্ধুসকল কেনেকুৱা হ'ব যদি তাক অলপমান ভালকৈ শিকাই বুজাই ৰখা যায়, নহয় জানো? আচ্ছা, যা নহওক, আজি আমাৰ টপিকটো ষ্ট্ৰেইট ডগৰ ওপৰত নহয়। একচুৱেলি আজি আমাৰ টপিকটো হ'ল লেব্ৰাডৰৰ ওপৰত, লেব্ৰাডৰ কুকুৰৰ ওপৰত। যে কোনোবাই যদি লেব্ৰাডৰ ল'ব বিচাৰে তেতিয়াহ'লে সেই লেব্ৰাডৰটো অৰিজিনেল লেব্ৰাডৰ হয় নে মিক্স ব্ৰীড লেব্ৰাডৰ হয়, কেনেকৈ গম পাব বাৰু? হয়, সেইটোৱে। আজিকালি কিছুমান লেব্ৰাডৰ মাৰ্কেটত দেখা পোৱা যায় যিবিলাক মিক্স ব্ৰীড, আৰু কিছুমান লেব্ৰাডৰ আছে আপোনাৰ মাৰ্কেটত দেখা পোৱা যায় অৰিজিনেল, সেইবিলাক আকৌ ৰিয়েল ব্ৰীড। কিন্তু এতিয়া মিক্স ব্ৰীড আৰু ৰিয়েল ব্ৰীডৰ মাজত নাজানিলে পাৰ্থক্য বুজি পোৱাটো খুব টান হৈ পৰে। গতিকে বন্ধুসকল, পলম নকৰোঁ, আহক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু বুজাই দিওঁ আপোনালোকক যে লেব্ৰাডৰৰ কেনেকৈ যিটো প্ৰকৃত লেব্ৰাডৰ ব্ৰীড সেইটো চিনাক্তকৰণ কৰিব পাৰি। ঠিক আছে, প্ৰথম পইণ্ট হ'ল আপোনালোকে লেব্ৰাডৰৰ চাব কাণ। লেব্ৰাডৰৰ কাণ দুখন কেনেকুৱা, কোনোফালেদি আপোনাৰ এই কাণ দুখন আপোনাৰ চিধা হৈ নাথাকে বা কোনো জেগাত মাজতে ভাঁজ নাথাকে। লেব্ৰাডৰৰ কাণ দুখন একদম আপোনাৰ গুৰিৰ পৰা ভাঁজ হৈ যাব আৰু তলৰ ফালে ডাউন হৈ যাব। গুৰিৰ পৰা য'ত কাণ লাগি থাকে তাৰ পৰা তলৰ ফালে ডাউন হৈ যাব, আৰু একদম যিটো লেব্ৰাডৰৰ যিখন মুখৰ লগত আপোনাৰ লাগি থাকিব। হয়, লেব্ৰাডৰৰ কাণ সদায় তাৰ মুখৰ লগত লাগি থাকিব, যিটো আপোনাৰ অৰিজিনেল লেব্ৰাডৰ হয়। সেইটো কোনোদিন কাণ আপোনাৰ বেলেগ ছিষ্টেমত নাথাকে, বা মাজতে কিছুমান কাণ থাকে মাজতে বেকা হৈ যায়, সেনেকুৱা নাথাকে। বা কিছুমান কাণ থাকে আপোনাৰ চিধা বা অলপমান বেকা বা আধাৰ পৰা বেকা, তেনেকুৱা নহয়। লেব্ৰাডৰ কাণ একদম আপোনাৰ গুৰিৰ পৰা বেকা হৈ থাকিব, আৰু আপোনাৰ একদম সিহঁতৰ যিটো আপোনাৰ মুখৰ লগত লাগি থাকিব, তাৰমানে কপালৰ ওপৰত পৰি থাকিব বা গালৰ ওপৰত পৰি থাকিব, যি বুলিয়ে ক'ব নোখোজক, তেনেকুৱা হ'ব। আৰু দ্বিতীয়তে লেব্ৰাডৰ আপোনালোকে চিনিব পাৰিব ইয়াৰ যিটো আপোনাৰ কালাৰৰ জৰিয়তে, যিটো ৰং। লেব্ৰাডৰ সচৰাচৰ 3টা ৰঙত পোৱা যায়। এটা হ'ল আপোনাৰ বগা বা কিঞ্চিত হালধীয়া, সেইটো। আৰু 2 নম্বৰ হ'ল আপোনাৰ একদম গাঢ় ক'লা, যিটো একদম ডাৰ্ক ব্লেক। এই ডাৰ্ক ব্লেকত আপুনি পাব। আৰু এটা পাব লেব্ৰাডৰ আপুনি ডাৰ্ক চকলেট। কিন্তু লেব্ৰাডৰৰ কালাৰৰ ক্ষেত্ৰত এটা কথা, যিটো আপোনাৰ অৰিজিনেল লেব্ৰাডৰ হ'ব তাত আপোনাৰ কেতিয়াও 2টা কালাৰ মিক্স নাথাকে। তাৰমানে যদি আপোনাৰ এইটো বগা হয় বা হালধীয়া হয়, সেই বগা বা হালধীয়া হ'ব তাত গোটেইখিনি একদম মুখৰ পৰা লৈ ভৰিলৈকে নেগুৰলৈকে চব বগা, অলপ তাতে বেলেগ ৰং আপুনি বিচাৰি নাপাব। আৰু ঠিক তেনেকৈ যদি ক'লা হয় ক'লাই হ'ব, চকলেটি হ'লে আপোনাৰ চকলেটিয়ে হ'ব। যদি তাতে আপোনাৰ অলপ চলপ বেলেগ ৰং দেখা পায়, তেতিয়াহ'লে তাতে আপুনি গম পাব যে সেইটো আপোনাৰ মিক্স ব্ৰীড হ'ব পাৰে বা মিক্স ব্ৰীড হোৱাৰ আশংকা তাতে আছে। গতিকে আপুনি য'ৰ পৰা ল'ব বিচাৰে তেখেতক আপুনি ভালকৈ কথাটো সুধি চাব যে এইটো ক'ৰবাৰ মিক্স হয় নেকি, কিবাৰ লগত বা কিবা হেৰিৰ লগত, তেনেকুৱা এটা হ'ব পাৰে। গতিকে আপোনালোকে বস্তুটো কনফাৰ্ম কৰি ল'ব
দোকানী হয়তো নক'ব, তথাপিও আপোনালোকে অলপ ভালকৈ সুধিলে কৈও দিব পাৰে। আছে বাৰু, যি নহওক। এতিয়া থাৰ্ড যিটো 3 নম্বৰ পইণ্ট লেব্ৰাডৰ চিনি পোৱা, সেই 3 নম্বৰ পইণ্টটো হ'ল আপোনাৰ লেব্ৰাডৰ নেগুৰ হয়, যিটো টেইল পাৰ্ট লেব্ৰাডৰৰ, সেইটো আপোনাৰ সদায় অলমষ্ট তাৰ নেগুৰডাল চিধা হৈ থাকে। সেইডাল কেতিয়াও ওপৰৰ ফালে ভাঁজ খাই নাথাকে, হয়তো পেৰেলেলি চিধা হৈ থাকিব, নহ'লে আপোনাৰ তলৰ ফালে থাকিব পৰি, কিন্তু কোনো অংশতে সি আপোনাৰ ভাঁজ খোৱা নহয়, তাৰ নেগুৰ সদায় চিধা। লেব্ৰাডৰ নেগুৰডাল আপুনি চাব, এডাল কোনোদিন ভাঁজ খাই নাথাকে, আপোনাৰ সদায় চিধা হৈ থাকিব। আৰু সদায় যেতিয়া লেব্ৰাডৰ আপোনাৰ হেপী পজিশ্যনত থাকে, তেতিয়া তাৰ নেগুৰডাল সদায় আপোনাৰ পেৰেলেলি সমান্তৰালভাৱে, তাৰ বডিৰ সমান্তৰালভাৱে সদায় আপোনাৰ এনেকৈ হিলি থাকিব, লৰি থাকিব, পেণ্ডুলামৰ নিচিনাকৈ ঘূৰি। ঠিক আছে, কেতিয়াও তাৰ কোনো অংশতে আপোনাৰ আধাতে ভাঁজ খোৱা বা গুৰিতে ভাঁজ খোৱা কেতিয়াও নাথাকে। সদায় তাৰ নেগুৰডাল আপোনাৰ চিধা হৈ থাকিব, আৰু যেতিয়া সি নৰ্মেল অৱস্থাত থাকিব, তেতিয়া সেইডাল এই তলৰ ফালে ডাউন হৈ থাকিব, মানে চিধা পাৰ্টটোৱে আপোনাৰ এনেকৈ গুৰিৰ পৰা ডাইৰেক্ট তললৈ পৰি থাকিব। তেতিয়া আপুনি বুজিব যে সেই আপোনাৰ যিটো লেব্ৰাডৰ আপুনি লৈছে, সেই লেব্ৰাডৰটো আপোনাৰ পিয়'ৰ ব্ৰিড লেব্ৰাডৰ হয়। ঠিক আছে বন্ধুসকল, তো আজি যিকেইটা টিপছ দিলোঁ, আশা কৰিলোঁ যে আপুনি যদি লেব্ৰাডৰ কিনিম বুলি মনতে ভাবি আছে, বা লেব্ৰাডৰ যদি আপোনালোকৰ পুহিবলৈ ইচ্ছা আছে, ক'ৰবাত লেব্ৰাডৰ যদি চাইট হৈছে আনিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে নিশ্চয়কৈ উপকাৰী হ'ব বুলি ভাবিলোঁ। আৰু আগলৈও এনেকুৱা ধৰণৰ বহুত ধৰণৰ উপকাৰী কথা লৈ আহিম। কুকুৰৰ ডায়েট প্লেন, ডায়েট চাৰ্ট, কুকুৰৰ ভেকচিনেশ্যন, মেডিচিন, কুকুৰৰ সমস্যাৰ ওপৰতো বহুতো ভিডিঅ' বনাই থাকিম বন্ধুসকল। ঠিক আছে, আৰু মাজে মাজে ফেচ কেম কৰিও বনাওঁ বন্ধুসকল মই ভিডিঅ'ছ, আৰু মাজে মাজে মই ফেচ কেম নকৰোঁ। য'ত প্ৰয়োজনীয়তা আহে তাতে মই ফেচ কেম কৰোঁ, আৰু য'তে নাহে তাতে মই নকৰোঁ। তো ঠিক আছে বন্ধুসকল, আজিলৈ বিশেষ নকওঁ। আশা কৰোঁ লেব্ৰাডৰ যদি আপুনি কিনিম বুলি ভাবিছে, লেব্ৰাডৰটো কিনক, ভাল লেব্ৰাডৰ লওক আপোনালোকে। আৰু লেব্ৰাডৰটোৰ লগত আপুনি যদি ফেমিলিয়াৰ হৈ যাব পাৰে, লেব্ৰাডৰ বহুত ভাল কুকুৰ হয় বন্ধুসকল। ঠিক আছে, তো ঠিক আছে, বেছি কথা আৰু নকওঁ বন্ধুসকল। বাই 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 বাই।